নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ অসমীয়া আলু খানিছিলে আমাৰ ঘৰত, তো কেইটামান পালোঁ আৰু তাকে মই সৰুখিনি বাছি পিনে এইদৰে ধুই পখালি ল'লোঁ আৰু কেইটামান বইল কৰিম আৰু নতুন ৰেচিপি এটা আপোনালোকে আগবঢ়াম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, নতুনবোৰে ফ'ল' কৰিব আৰু বেল আইকনটো টিপি দিব। ধুই লোৱা আলুকেইটাৰে কেইটামান মই এতিয়া জুইতে কেৰাহী পাতি ইয়াতে বইল কৰি দিছোঁ, নিমখ দিছোঁ লগত, আৰু এইখিনি হাফ বইল হোৱালে মই এতিয়া ইয়াতে উতলাই থাকিম। আলু উতলি আছে, ঢাকন দিয়া হ'লে সোনকালে সিজিলে হ'লে, কিন্তু মই ঢাকন লগোৱা নাই আৰু মেলা কেৰাহী তেনেকৈ পাতি থৈছোঁ। জুইকুৰা চাওকচোন, ইমান ধুনীয়াকৈ জ্বলিছে, মাংস পুৰি খাবলৈ ভাল হৈছে। পুৰা উতলিছে, একদম ভকভকাই উতলিছে। আৰু নতুন আলু আঠা ওলাই সেইকাৰণে বইল কৰা পানীখিনি ক'লা ক'লা দেখিছেনে? তাৰ আঠাটো ওলাই গৈছে। আৰু আমি যদি নতুন আলু কাটোঁ, হাতখন ইমান চেকা লাগে, ক'লা ক'লা, সেইবোৰে আঠা। সেই আঠাটো এতিয়া ওলাই গৈছে, ক'লা ক'লা হৈ গৈছে। বইল কৰা আলুখিনি মই এতিয়া বাট লগা চালনীখনতে উলিয়াই লৈছোঁ। এই বইল কৰা আলুখিনি মই এতিয়া চেপেটা কৰি পিটিকি চেপেটা কৰি গৈছোঁ। সৰু আলু ইমান চেকা লাগে, মোৰ গোটেই আঙুলিত চেকা লাগিলে, ক'লা ক'লা হৈ গ'ল। কাৰণ প্ৰায় কেইদিন হ'ল ঘৰৰ সৰু আলুকে খাই আছোঁ, নতুন আলু ইমান চেকা লাগে। এনেকৈ চেপেটা কৰি দিলত দেখিছেনে? চেপেটা কৰি দিলত তো তেল, নিমখ, জলকীয়া, যিমান মা মছলা দিম সকলোবোৰ ইয়াত সোমাই যাব, খাবলৈ ভাল লাগিব। আৰু এতিয়া মই আটাইবোৰ কৰি লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়া গম পাব। এয়া মোৰ সকলোখিনি আলু চেপেটা কৰি লোৱা হৈ গ'ল। আৰু এই গৰম কেৰাহীত তেল অলপ দিলোঁ, তেলখিনি গৰম হৈছে আৰু অলপ গৰম হ'ব লাগিব। তাৰপিছত মই আলুখিনি দি দিম। এয়া তেল গৰম হ'ল, ধোঁৱা ওলাইছে, মই গেছটো কমাই লৈছোঁ আৰু এতিয়া আলুখিনি দি দিম। এই আলুখিনি দি দিলোঁ, গেছটো বহাই লাহে লাহে লৰাম, বেছি জোৰে লৰালে ভাঙি যাব। এনেকৈ মেলি ৰাখিম, লৰাই পিনে অলপ দি মেলি ৰাখিম। কেৰাহীত দিয়াৰ পিছত মই আকৌ এবাৰ লৰাই দিছোঁ। তলৰখিনি ওপৰলৈ দি দিছোঁ, ওপৰখিনি তললৈ লৰাই দিছোঁ। ইয়াতে মই সোৱাদ অনুযায়ী নিমখ, দেখিব ধুনীয়া লাগে হালধি, আৰু ইয়াতে মই এখনত
সকলোবোৰ মিলাই যেনে গৰম পাউডাৰ, গৰম মছলা, ধনিয়া পাউডাৰ আৰু লাল মিৰ্চ। এতিয়া আমি লাল মিৰ্চ মই বেছিকৈ নিদিওঁ, খাই বেয়াও পাওঁ আৰু মই জ্বলা নাখাওঁ। সেইবাবে মই মছলাটো কমকৈ দিছোঁ। মই মছলা খায়ো ভাল নাপাওঁ। এতিয়া অলপ শুকান হোৱালৈ মই বনাই থাকিম। সেইদৰে মই আলুখিনি ভাজি আছোঁ। এতিয়া অলপ হৈছে আৰু অলপ দেৰি লাগিব, অলপ সময় লাগিব। যেতিয়া আলুটো টান হয়, চটপটিৰ দৰে হ'ব, তেতিয়া খাই ভাল লাগিব। এতিয়া কোমল কোমলে হৈ আছে। মই গেছটো ডাঙৰকৈ দি ৰাখিছোঁ আৰু মই চাই আছোঁ, আঁতৰি যোৱা নাই। আলুখিনি ভাজি মোৰ হৈ গ'ল। এতিয়া নমাই পৰিৱেশন কৰিম। ভিডিঅ'টো কেনে পালে জনাব। মোৰ থালিত আছে আজি এখন ৰুটি, পালক পনীৰ, ফ্ৰেঞ্চবিন চব্জি, পিঁয়াজ, আলু ফ্ৰাই আৰু এই বগৰী আচাৰ। এই যে বনাইছিলোঁ।